কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰিষদবৰ্গই শপত গ্ৰহণ কৰি দায়িত্বভাৰ লোৱা আজি প্ৰায় ৩-৪ মাহেই হ'ল যদিও অসম চৰকাৰে স্বায়ত্তশাসিত পৰিষদখনক আজিলৈকে এটকাও ধন মোকলাই দিয়া নাই। ফলত KACৰ কাম-কাজত স্থবিৰতা দেখা দিছে। উন্নয়নমূলক কাম-কাজৰ বাবে চৰকাৰে কোনো শীতালতে ধন মোকলাই নিদিয়াত চূড়ান্ত হতাশাত ভুগিব লগা হৈছে KACৰ একাংশ পাৰিষদ। মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মনে ধন আবণ্টন বিচাৰি দিছপুৰলৈ তাঁত বাতি কাঢ়িছে যদিও তেখেতৰ প্ৰচেষ্টাও এই মুহূৰ্তলৈকে কামত দিয়া নাই। কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ আছে সকলো। ইয়াৰ মাজতে KACৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ে তেওঁৰ বিভাগৰ হৈ পাৰিষদীয় এলেকাৰ বিভিন্ন ঠাইত নানা ধৰণৰ ক্ৰীড়া সামগ্ৰীৰ লগতে ফুটবল, ভলীবল আদি বিতৰণ কৰি সকলোকে চমক দিছে। ছচিয়েল মিডিয়াৰ যোগে প্ৰচাৰ কৰি নিজে বাহ লোৱাও পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত প্ৰশ্ন হয়, ক্ৰীড়া সামগ্ৰী বিতৰণৰ বাবে জীৱেশ ৰায়ে ক'ত পালে টকা? কাৰ ধৰণে ক্ৰয় কৰা হ'ল এই ক্ৰীড়া সামগ্ৰীসমূহ? ক্ৰীড়া সামগ্ৰী ক্ৰয়ত KACৰ অনুমতি আছিলনে? তাতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই ক্ৰীড়া সামগ্ৰীসমূহ ক্ৰয় কৰাৰ বাবে নিৰ্বিদা আহ্বান কৰা হৈছিলনে? নে নিবিদা অবিহনে ঠিকাদাৰ গোপনে ক্ৰীড়া সামগ্ৰী যোগানৰ ঠিকা আদায় দিয়া হৈছে? নে অসম চৰকাৰৰ ক্ৰীড়া বিভাগে যোগান ধৰা সামগ্ৰীকে KACৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে নিজৰ নামত বিলাই ৰাইজক আভুৱা ভৰিছে? এই প্ৰশ্ন এতিয়া বিভিন্নজনৰ মুখে মুখে। নিউজ ডেস্ক ৰিপৰ্ট, নাৰদ লাইভ।